আপোনালোকে ইনভাইট কেনেকৈ কৰিব, আপোনাৰ লিংকৰ জৰিয়তে কেনেকৈ জইন কৰাব, মই সেই বিষয়ে আজি জনাম। প্ৰথমে আপোনালোকৰ আইডিটো অপেন কৰি ল'ব। আইডিটো অপেন হ'ল। এতিয়া আপোনালোকে কি কৰিব, তললৈ নামি যাব, এই মাই অপশ্যনটোত ক্লিক কৰি দিব। মাইত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে এটা অপশ্যন আহিছে ইনভাইট ফ্ৰেণ্ড, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো লিংকটো আহি গ'ল। ইয়াতে এই কপি লিংকত টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে কপি ছাকচেছ হৈ গ'ল। তাৰপিছত আপোনালোকে ইয়াৰ পৰা কি হৈ যাব, বেক হৈ যাব। বেক হৈ গৈ আপোনালোকে হোৱাটছআপটো অপেন কৰিব। হোৱাটছআপটো অপেন কৰি উঠি আপোনালোকে ইয়াতে যাক পঠাব তেওঁৰ নামটো ইয়াৰ পৰা বাছি ল'ব। ইয়াৰ পৰা আপোনালোকে তেওঁৰ নামটো বাছি ল'ব। মই এটা যিকোনো নাম এটা ইয়াতে বাৰু চিলেক্ট কৰিছোঁ, এইটো নাম। এতিয়া ইয়াতে আমি কি কৰিব লাগে, হেঁচি ধৰিলোঁ। এই জেগাখিনিত হেঁচি ধৰাত এইটো পেজ অপশ্যন আহিল। পেজত ক্লিক কৰি দিলোঁ। দিয়াৰ লগে লগে এই লিংকটো তেওঁলৈ পঠাই দিলে তেওঁ তাত আপোনাৰ ডাউনত জইন হৈ যাব। এনেকৈ আপোনালোকে কি কৰিব পাৰে, কাৰোবাক আপোনাৰ লিংকটো পঠিয়াই দিব পাৰে।